এই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো খবৰ ভাল স্বাগতম জনাইছোঁ মানস দৰঙীৰ অন্য এটা ভিডিঅ' লৈ চলো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম ঘৰৰ পৰা কি কৰিম অলপ গেছ কৰক থাম্বনেল চাই গমে পাইছি তো আজি প্ৰেংক কল কৰিম তো বহুত দিন প্ৰেংক কল কৰা নাই তো আজি প্ৰেংক কল কৰিম তো প্ৰেংক কলটো কৰিম আমি হেৰিক এই আমাৰ দৰঙৰে ছোৱালী তো ৰাখি ডেকা আপোনালোকে বহুতে চিনি পায় ইনষ্টাগ্ৰামত মানে বৰ্তমান ভাইৰেল হৈ আছে তো ৰাখি দেখা প্ৰেংক কলটো কৰোঁ তো ক'ত কি হয় নাজানো বাট গালিও খোৱা কৰোঁ ভয় লাগি আছে তো কৰি দিওঁ ব'লক ব'ল চালা অ'কে তো গাইজ ফোন কৰিব ওলাইছোঁ চ' ভয় লাগি আছে ভাই কি নাজানো ছোৱালী মানুহ না ফাৰ্ষ্ট টাইম মই ছোৱালীক প্ৰেংক কৰিম তো ব'লক কৃষ্ণ ফোন উঠাই দেখোন এই ভাই আপুনি কল কৰি ফোন ধৰা থকা নাই আকৌ একবাৰ মাৰ আছোঁ কি হয় হেল্ল' অ' ৰাখি হয়নে অ' মই মানে এই চিপাঝাৰ গৰুখুটিৰ পৰা ক'লোঁ হা অ' তাৰমানে এটা কথা হ'ল মানে আমাৰ মানে এজন ছোৱালী আছে হা ছোৱালী আছে খুৰাহঁতৰ আৰু এজন মোৰ মানে নিজৰে ল'ৰা এজন আছে হা তোমাৰ এতিয়া ৰিলছবোৰ ইনষ্টাগ্ৰামত চাই উঠি কৈ ৰাখিবাক লগ কৰি দিয়া মই মানে এতিয়া তোমাৰ নাম্বাৰটো বাৰু কালেক্ট কৰিলোঁ কিন্তু এতিয়া ঘৰ চৰ ক'ত হয় ভালদৰে নাজানো নহয় অঁ লাউজান সিফালে যায়ে থাকোঁ বাৰু আমি অঁ কি কৰি আছে এতিয়া পিছে অঁ ৰ'বচোন মই মানে আজি নাম্বাৰটো মানে লগৰ এজনৰ পৰা কালেক্ট কৰিলোঁ কৰি উঠি এতিয়া মানে ফোন কৰিছোঁ বাবুক মাতি দিওঁ ৰ'বা ৰ'ব এবাৰ কথা পতাই দিওঁ নে কি অঁ অ' বাবু অঁ তুমি যে কৈ আছিলা ৰাখিবা হেল্ল' অঁ ৰাখিবা হয়নে হেল্ল' অঁ বা কি কৰিছা মই খেলি আছিলোঁ মই এবাৰ ক্লাছ 4 তোমাৰ ভিডিঅ'বিলাক চাই ইমান ভাল লাগে অঁ অঁ আমাৰ ফালে আহিবাচোন কেতিয়াবা মোৰ ঘৰ এই দেউতাই কৈছে দেখোন গৰুখুটিত অঁ মোৰ নাম শ্ৰী কমল কৃষ্ণ নাথ অঁ অঁ আমাৰ ফালে আহিবনে পিছে কেতিয়াবা অঁ ভাত খালেনে নাই অঁ মই পুৱায়ে খাইছোঁ এতিয়া আৰু খোৱা নাই অঁ অঁ তোমাৰ নাম্বাৰটো পিছে মই গেলি ফোন কৰি দিম অঁ অঁ মই দেউতাৰ লগত যাম দিয়া অঁ 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 থেংক ইউ বা অঁ থেংক ইউ অ'কে তো গাইজ বাম্পাৰ ফাটি গৈছে মোৰ চ' ৰাখি আৰু এনেই মই গম নাপাওঁ বাৰু এনে সৰু ছোৱালী মাত ওলোৱা মই ট্ৰাই কৰিছোঁ ইমানো নোৱাৰোঁ না চ' কৈছোঁ আৰু চ' কি হৈছে ক'ব নোৱাৰোঁ এতিয়া আকৌ ফোন কৰিম বাৰু মই চাই লওঁ ভিডিঅ' যদি অলপ ফোন কৰোঁ তো আকৌ কৈ দিম প্ৰেংক কল কৰা বুলি তো কি কয় বা ফাটি আমি প্ৰেংক চেংক কৰি ল'লোঁ এতিয়া মোৰ অলপ ঠাণ্ডা হ'ল লৈছোঁ হৃদয় চিদয় বহুত ভয় লাগি গৈছিল আৰু আকৌ এবাৰ ফোন কৰি কৈ দিওঁ প্ৰেংক কল কৰা বুলি নে কি কয় এয়া কালিয়ে ভাই নেকি হেল্ল' অঁ কিবা মই মানে হেৰিৰ পৰা ক'লোঁ এই বাৰু অৰিজিনেল এড্ৰেছটোৱে কৈছিলোঁ তো মানে মই মানে এটা ইউটিউব চেনেল আছে হা
তাকে অলপ প্ৰেংক কৰা যেন ক'লো এনেই ধৰিব পাৰিলে নেকি বাৰু নাই মই হেৰি বাবু বুলি কওঁতে মই ভাবিছো ল'ৰাটোৰ মাতটো সৰু সৰু লাগিছে আৰু দেউতাকৰ মাতটো এনেকুৱা কেতিয়াবা হৈ যায় ন কিছুমান থাকে এনেকুৱা কম বয়সতে বিয়া পাতিলে এনেকুৱা হয় হয় দিয়ক মানে মই প্ৰেংক কল কৰা নিচিনাই হ'ল আৰু তাৰপিছত মই ভবা নাই আৰু যা যোন হয় আৰু বুলি ভাবি কিনে থৈ দিছো ঠিকে আছে বাৰু কি নাম তোমাৰ মোৰ নাম শ্ৰী মানস জ্যোতি নাথ আৰু চেনেলটো আছে মানস দৰঙীয়া বুলি ঠিকে আছে আৰু সৰু ক্লাছ 4 হোৱাজন কোন তুমিয়ে নেকি ময়ে হৈছিলো বাৰু এনেই ধৰিব পাৰিলে নেকি গম নাপাওঁ আৰু নাই গম পোৱা নাই দেই একেবাৰে আৰু ভাবিছো এবাৰ ভাবিছো ক্লাছ 4 পঢ়া ল'ৰাটো মানে এনেকুৱাটো কেনেকুৱা হ'ব নোৱাৰে হয় যদি হয় বুলি ভাবি থৈ দিছো ইমান চিন্তা কৰা নাই তাৰমানে এনেকুৱা আকৌ প্ৰেংক কৰিলেহে হয় চাগে দেই ইমান ডাঙৰ মাত নোলাই ন সৰু চলিৰ চ' সেয়াই আৰু চাব বাৰু আপুনি মই হোৱাটছআপত দি দিম এবাৰ এনে কেমেৰা হৈ আছে কিবা কওক অলপ কি বুলি ক'লা মানস দৰঙীয়া বুলি ক'লা হয় সকলোৱে তাক মৰম দিব আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰে আমি যিহেতু দৰঙৰে মানুহ ন চবৰে আগুৱাই যাব লাগে দৰং বুলিয়ে নহয় আগুৱাই যাব লাগে আৰু আছে থেংক ইউ দিয়া দিয়া অ'কে তো গাইজ প্ৰেংক ছাকচেছ আৰু ধৰবে নলে তো হ'লেও আৰু অলপ হ'লেও যাওঁ দিছি কিন্তু তো কেনে হ'ল ভিডিঅ'টো জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ধামাকা শ্বেয়াৰ কৰি দি আৰু মোক 1 লাখ ভিউজ লাগে এইটো ভিডিঅ'ত বাই